हेलो फ्रेंड्स, स्वागतम जनाइছোঁ আপোনাক নিপুণ মোৰ ইউটিউব চেনেলটো নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ফ্ৰেন্ডছ, আজিৰ ভিডিঅ'টোত আমি এইটো বুজাৰ চেষ্টা কৰিম যে আমাৰ এই কিলাকুটিত যেতিয়া আমি খুন্দা খাওঁ তেতিয়া এটা বৈদ্যুতিক শ্বক লগাৰ দৰে অনুভৱ হয় কিয়। তো ফ্ৰেন্ডছ, চাওক, আমাৰ গোটেই শৰীৰটোত প্ৰত্যেকৰে শৰীৰত কম বেছি পৰিমাণে মাংস থাকে। কাৰোবাৰ কোনোবা বেছি শকত চৰ্বি মাংস বেছি আছে, কোনোবা ক্ষীণ মাংস চৰ্বি কম আছে। আমাৰ প্ৰত্যেকৰ শৰীৰত তেনেকৈ মাংস থাকে, কিন্তু এই যে আমাৰ কিলাকুটি অংশটো, এই কিলাকুটি অংশটোত কোনো ধৰণৰ মাংস নাথাকে। চাওক, ইয়াত কোনো ধৰণৰ মাংস নাথাকে আৰু ইয়াত এডাল হাড় থাকে। এই হাড়ডালক কোৱা হয় ফানি বোন। আৰু ফ্ৰেণ্ডছ, কি হয়, আমাৰ যিবোৰ হাড় আছে সেই হাড়বোৰৰ ওপৰত মাংস থাকে আৰু সেই মাংসৰ ওপৰেদি নাৰ্ভবিলাক থাকে, যাৰ জৰিয়তে তেজ চলাচল হৈ থাকে। কিন্তু যিহেতু এইখিনিত কোনো ধৰণৰ মাংস নাই, গতিকে ঠিক ইয়াৰ কাষেদিয়েই সেই নাৰ্ভডাল এডাল নাৰ্ভ পাৰ হৈ গৈছে, যিডালক কোৱা হয় আলনাভ স্নায়ু বুলি যিডালক কোৱা হয়। কিন্তু যেতিয়া আমি কোনোবা এটুকুৰা ঠাইত খুন্দা খাওঁ তেতিয়া আমাৰ সেই খুন্দাটো মাংসত লাগে, আমি মাংসখিনিত দুখ পাওঁ। কিন্তু যিহেতু এইখিনিত কোনো ধৰণৰ মাংসই নাই, গতিকে আমি ডাইৰেক্ট সেই হাড়ডালত খুন্দা খাওঁ আৰু হাড়ডালত খুন্দা খোৱাৰ ফলত হাড়ডাল গৈ পেলাই সেই নাৰ্ভডালৰ লগত ঘঁহনি খাই যায় আৰু সেই নাৰ্ভত ঘঁহনি খাই যোৱাৰ ফলত সেই নাৰ্ভডালৰ জৰিয়তে আমি এটা ইলেক্ট্ৰিক শ্বক পোৱাৰ দৰে অনুভৱ পাওঁ। তো মেইন কেছ এইটোৱে যে এইখিনিত মাংস যিহেতু নাই, সেইকাৰণে আমাৰ এই ঘটনাটো হয়। তো এইটো আছিলে আজি ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই।